আপুনি কি কৰিব, আপুনি সৰ্বপ্ৰথম আপুনি এটা ব্ৰাউজাৰ ওপেন কৰিব। তো মই ইয়াতে ক্ৰম ব্ৰাউজাৰটো লৈ লৈছোঁ। ইয়াতে আপুনি কি কৰিব, এটা ৱেবছাইট পাব। ৱেবছাইটটো মই ডিছক্ৰিপশ্যন বক্সত মই দি দিম। আপুনি সেইমতে আপুনি ক্লিক কৰিব। আপুনি ইয়াতে লিখিব ডিজিটেল ই গাইড। ইয়াতে আপুনি চাব পাৰিছে ডিজিটেল ই গাইড বুলি আছে। তো এইটো ৱেবছাইট মই আপোনাক দি দিম, ডিছক্ৰিপশ্যন বক্সত দি দিম। আপুনি তাৰ পৰা ডাইৰেক্ট ইয়াতে ভিজিট কৰিব পাৰিব। আপুনি তাতে ক্লিক কৰিব, ইয়াতে আহি যাব। তো অহাৰ পিছত আপুনি এনেকুৱা এটা ৱেবছাইট পাই যাব। ইয়াতে আপুনি চাব পাৰিছে এটা ৱেবছাইট আহি গৈছে। তো ইয়াতে আপুনি কি পাৰিব, ইয়াতে আপুনি প্ৰথমতেতো এইটো ডেস্কটপ মোডত ছেভ কৰি লওক। তাৰপিছত পেজটো এনেকুৱা দেখাব। তো ইয়াতে আপুনি চাব পাৰিছে, অলৰেডি আপুনি গমেই পাই গৈছে। ইয়াতে আপুনি কি পাব, B2B ছফ্টৱেৰ পাব, অট'মেটিক UTI PSA পাব, প্ৰিপেইড মোবাইল আৰু DTH ৰিচাৰ্জ কৰিব পাৰিব, হোৱাইট লেভেলৰ পাব। তো সব ইয়াতে আপুনি পাই যাব। ইয়াতে আপুনি তলফালে আহক, ইয়াতে চিলেক্ট এ সুইটেবল প্লেন ফৰ ইয়ৰ বিজনেছ। তো ইয়াতে ৰিটেইলাৰ ID আপুনি চাব পাৰিছে। ৰিটেইলাৰ ID আপুনি 49 रुपीज অৰ্থাৎ 49 টকাতে আপুনি পেন কাৰ্ড চেণ্টাৰ আপুনি পাই যাব। আৰু ইয়াৰ বাবে আপুনি কি সুবিধা পাব, আপুনি মোবাইল ৰিচাৰ্জ কৰিব পাৰিব আপোনাৰ সেই আইডিৰ পৰাই। DTH ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ আৰু কুপন আপুনি অনলাইনতে পাৰচেছ কৰিব পাৰিব। PSA পাব আৰু কিবা হ'লে আপুনি ৰিফাণ্ড পাব অট'মেটিক। হাই মাৰ্জিন পাব, 24/7 হোৱাটছআপ ছাপোৰ্ট পাব, আৰু 24/7 অনলাইন বিলিং পাব। আৰু ডিষ্ট্ৰিবিউটাৰে আপুনি চাব পাৰিছে ইয়াতে। তো ডিষ্ট্ৰিবিউটাৰ আপুনি যদি লয়, তেনেহ'লে আপুনি কাৰোবাক যদি এজেণ্ট ID যদি দিব খোজে, তেনেহ'লে আপুনি এজেণ্ট ID দিব পাৰিব। আৰু সেইটো ইনষ্টেণ্ট হৈ যাব, 1 মিনিটৰ ভিতৰতে আপোনাৰ কাৰোবাক আপুনি এজেণ্ট ID দিব পাৰিব। ছুপাৰ ডিষ্ট্ৰিবিউটাৰ ID ইয়াতে আছে। ইয়াতে ডিষ্ট্ৰিবিউটাৰ ID আছে 299 আৰু ছুপাৰ ডিষ্ট্ৰিবিউটাৰ ID আছে 499 অৰ্থাৎ 500 অলপ কম। তাৰপিছতে আছে ইয়াতে হোৱাইট লেভেলৰ কাৰণে আপুনি ইয়াতে আছে। হোৱাইট লেভেল যদি আপুনি লয়, তেনেহ'লে আপুনি কি পাব, সুবিধা পাব। আপুনি নিজাকৈ ব্ৰাণ্ড, নিজা ৱেবছাইট আপুনি সব পাই যাব। ইয়াতে আপুনি সব ডিটেইলছ আপুনি পাই যাব। ইয়াতে আপুনি আহি পঢ়ি ল'ব। ফুল এডমিন কণ্ট্ৰল পেনেল আপুনি পাই যাব ইয়াতে। তো ইয়াতে আপুনি চাব পাৰিছে। তো মই আপোনাক এতিয়া দেখুৱাম কি ৰিটেইলাৰ ID কেনেকৈ আপুনি বনাব পাৰিব। তো ইয়াতে আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিয়ক। ৰিটেইলাৰ ID, পেন কাৰ্ড, এজেণ্ট ID লাগে। তো ক্লিক কৰি দিছে। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব, ইয়াতে কিছুমান ইমেইল ID আহি গৈছে। ইমেইল ID আহিছে, ইয়াতে মোবাইল নম্বৰ আহিছে। যদি কিবা অসুবিধা হয়, তেনেহ'লে আপুনি ইয়াতে ইমেইল IDত মেইল কৰিব পাৰে। নহ'লে আপুনি এইটো কি দিছে, হোৱাটছআপ নম্বৰ দিছে, হোৱাটছআপ নম্বৰত আপুনি মেছেজ কৰি হোৱাটছআপ কৰিব পাৰে। তো তাৰপিছত ইয়াতে আপুনি চাব পাৰিছে, ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াতে এটা কিবা ফৰ্ম আহি গৈছে। তো ইয়াতে আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে ইউজাৰ ID অট'মেটিকলি আহি যাব। যেনেকুৱা মই ইয়াতে নাম দি আছোঁ, কেনেকৈ মই নাম দি আছোঁ। তো মই ইয়াতে নামটো দি দিলোঁ যে কেনেকৈ। তাৰপিছত ছাপ'জ টুছে আপুনি ইয়াতে ডিষ্ট্ৰিক্ট নেম দি দিলে। আপোনাৰ ডিষ্ট্ৰিক্ট নেম ছাপ'জ মই বাছ আপোনাক দেখুৱাবলৈ মই ইয়াতে দি আছোঁ। পিছত মই ফৰ্মটো ফিল আপ কৰিম। তাৰপিছত ইয়াতে আপুনি ফোন নম্বৰ পিন নম্বৰ এটা আপুনি দি দিলে। ছাপ'জ ইয়াতে পিন নম্বৰ আপুনি এটা দি দিছে। তাৰপিছত ইয়াতে আপুনি মোবাইল নম্বৰটো দি দিব। যেনে আপুনি মোবাইল নম্বৰটো এনেকুৱা আপোনাৰ দি দিছে। মোবাইল নম্বৰটো মই ইয়াতে দি দিলোঁ। তো মোবাইল নম্বৰটো এনেকুৱা ছাপ'জ দি দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিব ইউজাৰ নম্বৰটো আপোনাৰ এনেকৈ হৈ যাব DEG। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো এনেকৈ আপোনাৰ ইউজাৰ IDটো হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ ইমেইল IDটো ইয়াতে আপুনি দি দিব। এইটো শুড বি ইউনিক। তো এইটো ইউনিক হ'ব লাগিব। তো ইয়াতে আপুনি ছাপ'জ ইয়াতে আপুনি দি দিব। মই ইয়াতে দি দিলোঁ। মই এনেকৈ দি দিছোঁ। তো তাৰপিছত ইয়াতে আপুনি আপোনাৰ ষ্টেটটো আপুনি দি দিব। তো ষ্টেটটো ইয়াতে চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ কোম্পানী নেম বা আপোনাৰ শ্বপ নেম আপুনি দি দিব। ইয়াতে কোম্পানী নেম মানে আপোনাৰ যিটো শ্বপ নেম হয়, তো শ্বপ নেম আপুনি ইয়াতে দি দিব। তো দি দিয়াৰ পিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত যেনেকুৱা আপোনাৰ যি আধাৰ কাৰ্ড নাম্বাৰ আছে, সেই আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াতে পেন নাম্বাৰ পাই যাব। আপোনাৰ পেন নাম্বাৰটো ইয়াতে আপুনি আপোনাৰ যিটো পেন নাম্বাৰ আছে, সেই পেন নাম্বাৰটো আপুনি পাই যাব। ইয়াতে পেন নাম্বাৰ আপুনি বহুৱাই দিব। দিয়াৰ পিছত ইয়াতে আপুনি ৰিটেইলাৰ ID, ইয়াতে ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটাৰ আৰু ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আপুনি ইয়াৰ পৰা ল'ব পাৰিব। আৰু যদি হোৱাইট বোৰ্ড লাগে, হোৱাইট লেভেল ল'বলৈ হ'লে আপুনি তাতে কণ্টেক্ট কৰিব লাগিব।
এইটো নাম্বাৰ দিয়া আছে, তাতে কণ্টেক্ট কৰিব লাগিব আপুনি, তেনেহ'লেহে আপুনি পাব। তো ইয়াতে দিয়া আছে, তো এনেকুৱা পাই গৈছে। ইয়াতে আপুনি অনলাইন পে, তো অনলাইন পে ফিৰ আপুনি ইয়াতে পে এণ্ড ৰেজিষ্টাৰত ক্লিক কৰি দিব। ইয়াতে পে এণ্ড ৰেজিষ্টাৰত ক্লিক কৰা দিয়াৰ লগে লগে আপুনি পেমেণ্ট ছেক্টৰত যাব। তো পেমেণ্ট মোডত যোৱাৰ পিছত আপুনি এইটো পেমেণ্ট কৰিব লাগিব। কিমান টকা হয় আপুনি পেমেণ্ট কৰিব লাগিব, 49 ৰুপিজ। ইয়াতে আপুনি পেমেণ্ট কৰিব লাগিব। পেমেণ্টটো আপুনি কেনেকৈ দিব সেইটো আপোনাৰ ইচ্ছা হয়। তো আপুনি যদি পেমেণ্টটো ইয়াৰ পৰাই ডাইৰেক্ট দিব খুজিছে, তেনেহ'লে আপুনি এইটো পেটিএমেৰে বা UPI যদি দিব খুজিছে, আপুনি UPI নেট বেংকিং, ডেবিট কাৰ্ড যেনেকৈ ইচ্ছা আপুনি তেনেকৈ দিব পাৰিব। UPI দিব খুজিলে আপুনি ইয়াতেই আপোনাৰ ইউজাৰ আই ডি, UPI যিটো UPI ID নাম্বাৰ আছে, UPI ID নাম্বাৰ দি ইয়াতে আপুনি পে' কৰি দিব। পে' কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ যাব, তাতে পাছৱৰ্ড আৰু ইউজাৰ আই ডিটো থাকিব। ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো পোৱাৰ পিছত আপুনি আকৌ এইটো ৱেবছাইটত আহি যাব। আহি যোৱাৰ পিছত ইয়াতে আপুনি চাব পাৰিছে ইউজাৰ লগইন। তো এইটো আপুনি ইউজাৰ লগইনত আপুনি ক্লিক কৰিব। ইউজাৰ লগইনত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা পাই যাব। তো ইয়াতে আপুনি চাব পাৰিছে ৱেলকাম টু ডিজিটেল ই গাইড। তো প্ৰথমতে আপুনি ইয়াতে লগইন কৰিব। আপোনাৰ যিটো নাম্বাৰ আছে, আপোনাৰ UPI ID যিটো দিয়া আপোনাৰ যিটো ইউজাৰ নম্বৰ আৰু পাছৱৰ্ড দিয়া গৈছে, সেইটো আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি আপুনি ইয়াতে চাইন ইন ক্লিক কৰিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা আপুনি পাই যাব, এনেকুৱা আপোনাৰ ওপেন হৈ যাব। তো ওপেন হোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে জাষ্ট আপুনি চাব পাৰিছে ইয়াতে আপুনি 3 ডট পাব। 3 ডটত আপুনি ক্লিক কৰিব। এইটো ৰাইট সাইডত ইয়াতে আপুনি এটা ৰাইট সাইডত এটা 3 ডট পাই যাব। 3 ডটৰ অপশ্যন ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ওপেন হৈ যাব। আপুনি ইয়াতে পাই যাব মাই সাৰ্টিফিকেট। তো আপুনি ইয়াতে মাই সাৰ্টিফিকেটত ক্লিক কৰিব। তো আপোনাৰ সাৰ্টিফিকেটটো এনেকুৱাকৈ ওপেন হৈ যাব। আপুনি সাৰ্টিফিকেটটো ইয়াৰ পৰা প্ৰিণ্ট কৰি লৈ ল'ব। প্ৰিণ্ট কৰি লৈ লোৱাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ যিটো UPI ID হেৰি হয়, আপোনাৰ এইটো PSA লগইন বুলি পাইছে, এইটো PSA লগইনত ক্লিক কৰি দিয়ক। PSA লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ UPI ৰ যিটো অফিচিয়েল ৱেবছাইট হয়, অফিচিয়েল ৱেবছাইটত আপোনাৰ ইয়াতে লৈ আহি যাব। তো ইয়াতে আহি যাব। ইয়াতে অহাৰ পিছত আপুনি ইয়াতে লগইন কৰিব লাগিব। আপোনাৰ যিটো ইউজাৰ আই ডি আৰু পাছৱৰ্ড পাইছে, আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড প্ৰথমতে দুয়োটাই সেম থাকিব, তাৰপিছত আপুনি সেইটো চেঞ্জ কৰিব লাগিব। ইয়াতে আপুনি ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো দি দিব, তাৰপিছত কেপচা দি আপুনি ইয়াতে লগইন কৰি লৈ ল'ব। লগইন কৰাৰ পিছত আপুনি পান কাৰ্ড কেনেকৈ বনাব লাগে, নতুন পেন কাৰ্ড, সেইবিলাক মই ভিডিঅ' আগতেই বনাই থৈ দিছোঁ। আপুনি তাৰ পৰা ডেছক্ৰিপশ্যন বক্সৰ পৰা আপুনি চাব পাৰিব। তো পেন কাৰ্ড বনাবলৈ আপুনি প্ৰথমতে আপোনাৰ কুপন কিনিব লাগিব। তো কুপন কিনি আপুনি পেন কাৰ্ড বনাব লাগিব। তো সেইটো মই আগতেই বনাই দিছোঁ, ভিডিঅ'টো আপুনি তাৰ পৰা চাব পাৰিব।